হ'ব দে একেবাৰে জানো দে একেবাৰে তোৰ যে ইউটিউব চেনেলটো বুলি তই সেইটো কথাকে একেবাৰে ইমানকৈ কৈ থাকিব লাগে নি तुझे अक्कल है तू क्या बोल रही है चुप মানে Sometimes it's sunny, but sometimes it don't shine. Like time is money, but ৰঙা ফটকা ফুটাই দি হৈ গোটেই গাঁৱত কাগজ কাগজ কৰি দি আশা কৰোঁ সকলোৰে খবৰ ভাল তো ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কুলে নিখা বন্ধুসকল আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কাৰণ মই এটা এনেকুৱা এপ লৈ আহিছোঁ এপটো আপোনালোকে যিখিনি বস্তু মানে ডিলিট হৈ যায় সেইখিনি বস্তু আকৌ ৰিচেণ্ড কৰিব পাৰিব আপুনি এই এপটোৰ জৰিয়তে হ'ব দে একেবাৰে জানো দে একেবাৰে তোৰ যে ইউটিউব চেনেলটো বুলি তই সেইটো কথাকে একেবাৰে ইমানকৈ কৈ থাকিব লাগে নি पागल औरत तुझे अक्कल है तू क्या बोल रही है चुप বান্দৰী তই কি জান ইউটিউব হয় তই জান নাই বান্দৰী make no time. Sometimes it's sunny, but sometimes it don't shine. Like time is money. আপোনালোকে জানেনে যে মোৰ কেতিয়াবা ভিডিঅ' বা ফটো ইম্পৰ্টেণ্ট বস্তুখিনি ডিলিট হৈ গ'লে মই আকৌ ৰিচেণ্ড কেনেকৈ কৰিব পাৰিম তো আজি আপোনালোকলৈ এনেকুৱা এটা মজা এপ লৈ আহিছোঁ যোনটো এপত আপোনালোকে গৈ নিজৰ ইম্পৰ্টেণ্ট বস্তুটো ৰিচেণ্ড কৰিব পাৰিব তো ভিডিঅ' তো বন্ধুসকল এই এপটো এনেকুৱা এটা মজা এপ হয় যোনটো এপ আপোনালোকে বহুত দিনৰ পুৰণি বা কেতিয়াবা বহুত ইম্পৰ্টেণ্ট বস্তুবোৰ মানে ডিলিট হৈ যায় ষ্ট'ৰেজৰ পৰা তো আপোনালোকে ৰিচেণ্ড কৰিব পাৰিব এই এপটোৰ জৰিয়তে মই এপটো আপোনালোকক সকলোখিনি ডিটেইলছ দেখুৱাই দিম আপোনালোকে গৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে ধুনীয়াছে আকৌ ডিলিট হৈ যোৱা ফটোখিনি বা ভিডিঅ'খিনি আপোনালোকে গেলাৰীত আনিব পাৰিব তো দেৰি নকৰি বলক বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক লৈ যাওঁ মোৰ মোবাইল স্ক্ৰীনলৈ তো বলক তো আৰম্ভ কৰোঁ বন্ধুসকল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি লৈ তলৰ বেলাইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব তো আজিলৈ বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীনলৈ আৰু ইয়াত এনেকৈ এপটো খোলাৰ লগে লগে এনেকৈ দেখিবলৈ পাব আৰু এনেকৈ কৰি আপোনালোকে যোনটো ভিডিঅ' ডিলিট কৰিছিল বা ডিলিট হৈ গৈছিল সেই ভিডিঅ'টোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰপিছত ৰ'ব ক্লিক কৰিলোঁ তাৰপিছত ইয়াত এনেকৈ আহিব শ্বেয়াৰ ৰিচেণ্ট বুলি এনেকৈ কৰি মই মানে এইটো ভিডিঅ' ডিলিট কৰি দিছিলোঁ তো এতিয়া এইটো ৰিচেণ্ড কৰিম আপোনালোকে চাই থাকক তেন ধুনীয়াকৈ এনেকৈ কৰি ৰিচেণ্টত টিপি দিছোঁ আৰু এইটো তেন গেলাৰীত গ'ল আপোনালোকে এনেকৈ অকল ভিডিঅ'ই নহয় ফটোও আপোনালোকে এনেকৈ কৰি ডাউনলোড কৰি ল'ব পাৰিব তো এই মোৰ ভিডিঅ'টো চাই যদি এপটো ডাউনলোড কৰি যদি আপোনালোকে ইম্পৰ্টেণ্ট বস্তুবোৰ ৰিচেণ্ড কৰিছে তেতিয়াহ'লে তলত ৰঙা বটনে লিখা আছে ছাবস্ক্ৰাইবাৰ আৰু তাত এটা বেল আইকন আহিব তাত অল বুলি আহিব জল দিছে হাতেৰে ভৰিয়ে বা মোবাইলটো নেভাঙি জল দিছে ক্লিক কৰি দিয়ক আৰু লাইক বটন এটা আছে মোৰ ভিডিঅ'ৰ যদি কণ্টেণ্টটো ভাল লাগিলে লাইক কৰি আৰু ধুনীয়া চাই এটা কমেণ্ট কৰি দিব তো আজিলৈ ইমানতে বন্ধুসকল আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ ইমানতে বাই বাই টেক কেয়াৰ